মই পুলিচও নহয় কিবাও নহয় মই আইভিও নহয় মই বিপিএফৰ প্ৰেচিডেণ্ট হিচাপে ডিমাণ্ড কৰিছোঁ না মই বিপিএফ দলৰ প্ৰেচিডেণ্ট হিচাপে আমি ডিমাণ্ড কৰিছোঁ এই মৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু CBI ইনকুৱাৰী হ'ব লাগে আজিৰ মিটিং হৈছিলে ইয়াত খুব ভালকৈ হৈছে মিটিংটো আৰু আমি প্ৰথমে মিটিং আৰম্ভণি হোৱাৰ আগতে আমি কণ্ডলেঞ্চ কৰিছোঁ জোনমণি ৰাভা যিটো SI যিটো মানে খুব দুৰ্ভাগ্যজনক এই মৰাটো আমি বিপিএফ দল হিচাপে আমি কণ্ডেম কৰিছোঁ আৰু অতি সোনকালে ইয়াৰ বিচাৰটো যাতে কাৰেক্ট ওলাব পাৰে দুখী কোন হয় তাৰ কাৰণে আমি বিপিএফৰ পৰা CBI ইনকুৱাৰীটো আমি বিচাৰিছোঁ নিশ্চয় পাব আৰু চৰকাৰে নিশ্চয় গুৰুত্ব দিব ইয়াৰ ওপৰত যাতে ভাল এটা ইয়াৰ ওপৰত জাজমেণ্টটো পায় আৰু কি মই পুলিচও নহয় কিবাও নহয় মই আইভিও নহয় মই বিপিএফৰ প্ৰেচিডেণ্ট হিচাপে ডিমাণ্ড কৰিছোঁ না মই বিপিএফ দলৰ প্ৰেচিডেণ্ট হিচাপে আমি ডিমাণ্ড কৰিছোঁ এই মৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু CBI ইনকুৱাৰী হ'ব লাগে আজিৰ মিটিঙৰ যিটো উদ্দেশ্য হ'ল দলটো কেনেকৈ ইউথ হিচাপে কেনেকৈ মজবুত কৰিব পাৰি ইয়াৰ ওপৰত আলোচনা হৈছে আৰু ইয়াত একটা আছে আমাৰ নতুনকৈ গঠন হোৱা বিপিএফৰ বেংগলী চেল সেইটো শপত গ্ৰহণ লৈছে আৰু ভৱিষ্যত মানে এই বেংগলী সমাজত চেল হিচাপে কেনেকৈ কাম কৰিব পাৰিম তাৰ কাৰণে সেই চেলৰ উদ্দেশ্যটো আৰু আমাৰ আজি ভাল এটা ডিচিশ্যন হৈ গ'ল যে অতি সোনকালে মানে আমাৰ BTC অঞ্চলত UPPL বা বিভিন্ন দলৰ পৰা আমাৰ দলত জইনিং কৰিব বুলি আমি বহুত শুনিছোঁ সেইকাৰণে আমি ব্লক ৱাইজ অহা 8 তাৰিখ জুনৰ পৰা আৰম্ভ হ'ব তাৰমানে জইনিং প্ৰগ্ৰাম প্ৰত্যেক ব্লকতে মানে এনেকুৱা 500 জন 600 জন 1000 1200 এনেকুৱা UPPL আৰু বিভিন্ন দলৰ পৰা পলিটিকেল পাৰ্টিৰ পৰা আমাৰ দলত জইন কৰিব বুলি আমি শুনিছোঁ আৰু আমাৰ তাত আহিছে সেইকাৰণে আমি ব্লক ৱাইজ সেই জইনিংটো কৰিব অহা 8 তাৰিখ জুনৰ পৰা আৰম্ভ হ'ব মিত্ৰতা হৈছে কি ক'ব আচলতে মিত্ৰতাটো এই দিছপুৰত MLA সকলৰ লগত হৈছে দলৰ লগত হোৱা নাই দিছপুৰত আমাৰ 3জন যে MLA আছে ইয়াৰ লগত কোঅৰ্ডিনেশ্যন আছে বিপিএফ দল নাই বিপিএফৰ দলৰ 3জন MLA আছে না এতিয়া দিছপুৰত অকল দিছপুৰত 3জন MLA লগতহে বিজেপিৰ লগত কোঅৰ্ডিনেশ্যন একটা আছে কিন্তু দলৰ লগত মিত্ৰতা হোৱা নাই মই বিচৰা নাই কাৰো লগত মই বিচৰা নাই এতিয়া বিপিএফ দলটো কেনেকৈ ষ্ট্ৰং কৰিব লাগে ইয়াৰ কাৰণেহে মই ব্যস্ত এইটো ঘটনাটো কি হৈছে হোৱা নাই মই ইয়াৰ ওপৰত মই একো কমেণ্ট নিদিম মুঠতে এতিয়া আমাৰ ব্যস্ততা আছে দলটো মজবুত কৰাত বিপিএফটো বহুত আগৰ পৰা শংকিত হৈ আছে এইবিলাক আৰু কি ক'ব লাগে এইবিলাক ব্লক চাম খেলিব দেই BTCত কোনে চৰকাৰ চলাই আছে UPPLহে চৰকাৰ চলাই আছে UPPLক গালি নিদিয়ে কাক গালি দিব যদি বিজেপিয়ে ইয়াৰ BTCটো চৰকাৰ চলালে হয় মই বিজেপিক গালি দিলে হয় কিন্তু চৰকাৰ চলাইছে UPPLক গালি নিদিয়ে কাক গালি দিব মুখ্যমন্ত্ৰী আপুনি একো নকয় মই দিছপুৰ পলিটিক্সত নাই এতিয়া মই BTC পলিটিক্সত আছে দেই কৈছে